নমস্কাৰ সুপ্ৰভাত সকলোলৈ আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে সকলোৱে সদায় ভালে কুশলে থাকক এইটোৱে কামনা কৰোঁ বৰ্তমান বাৰু আমাৰো ভালেই মোৰ বাৰু চকুৰ আৰু মূৰৰ বিষবোৰ অলপ ভাল পাইছোঁ আৰু চশমাটো মানে পিন্ধি থাকিবলৈ দিছে গতিকে পিন্ধিয়ে আছোঁ ৰাতিপুৱাই মানে আৰম্ভ কৰিছোঁ আজি ভাবিলোঁ কি আপোনালোকে টাইটেল থাম্বনেইল দেখা পাই গমেই পাইছে যোৱাকালিয়ে পানী দিয়া ভাত মানে থৈ দিছোঁ কেনেকৈ মই বনাইছোঁ আপোনালোকক সকলোখিনি ক'ম আৰু পানী দিয়া ভাতটো আমাৰ কাৰণে বহুতেই স্বাস্থ্যৱান আৰু আগৰ মানুহেতো আমাৰ অসমীয়া মানে মানুহৰ পানী দিয়া পইতা ভাতটো বুলি কয় আৰু পানী দিয়া ভাতো বুলি কয় এই পইতা ভাতটো আমাৰ বহুত প্ৰিয় আৰু নোখোৱা মানুহ হয়তো নাইয়ে আজিকালিহে ধৰক গৰম ভাত বনাই ল'ৰা ছোৱালীক স্কুল যোৱা আগত বনাই কৰি দিয়া হৈছে কিন্তু আগৰ অসমীয়া মানে সমাজত গাঁৱত প্ৰায় আমাৰ পইতা ভাতটোৱে চলিছিলে গতিকে আজি মানে বহুত গৰমৰ কাৰণে খাব মন গৈ আছিল কালিয়ে মানে পানী দি থৈ মই ধুনীয়াকৈ চাফা কৰি পানী দি থৈ দিছোঁ আৰু আজি মই কিদৰে খাওঁ আপোনালোকক দেখাম আমাৰ যে লেচু লাগিছিলে চাওকচোন এই লেচু এই কম হৈছে ডাঙৰ হৈছে আৰু এই ওপৰফাললৈকে দেখিছেনে আৰু এইফালে লাগি আছে পকিলে মই দেখাম কিন্তু আগত থুকানিকৈ বহুত ডাঙৰ থুকানি হৈ আছিলে কিন্তু এতিয়া একদম বহুত কমকৈহে ৰৈছে গছডাল ডাঙৰ মই আপোনালোকক আঁতৰৰ পৰা দেখাই দিছোঁ ৰ'বক লাগি আছে দেখিছেনে পকিলে মই দেখাই দিম কিন্তু বহুত যিমান ৰ'ব বুলি ভাবিছিলোঁ সিমান তেনেকৈ নৰলে সেই ওপৰলৈকে লাগিছে বাৰু কিন্তু এতিয়া বহুত কম মানে সেৰেঙাকৈহে ৰ'ল লেচুডাল পকিলে ভাল লাগিব বাৰু কিমান কি ৰাখিব পাৰোঁ নাজানো বাদুলিও পৰে যে বহুত দিগদাৰ ৰাখিবলৈও অসুবিধা হয় আৰু কোনে লিচি খাই ভাল পায় জনাবচোন লিচু মই কিন্তু একদম লিচু খাই বহুতেই ভাল পাওঁ মোৰ প্ৰিয় মানে ফলৰ ভিতৰত পৰে আৰু লিচুটো এডাল সৰু লিচি এডাল ফুলিছিল বুলি কৈছিলোঁ দেই এডাল কমকৈ ৰ'ল কিন্তু এইফালে এটা থুকানি আছে এয়া এনেকুৱাকৈ ৰ'ব লাগে চাওক এই মানে পিছতীয়া হয় আমাৰ লিচুডাল লাগিছে এডাল নতুনকৈ লাগিছে আমাৰ এইফালে নতুনকৈ লাগিছে আৰু এডাল আছে সৰু এইখিনিতে এইডাল চাওক এইডাল মই লগাইছিলোঁ আনি কিন্তু এডাল ফুলিছিলে এই এটা ৰৈছে নৰব চাগে এইটো দেখিছেনে এটা আছে নতুনকৈ আকৌ পাত আহিছে এইফালে এডাল আছে এডাল অলপমান আগতীয়া হয় অলপমান ৰং ধৰা নিচিনা হৈছে কিন্তু মানে খাবই নাপাওঁ লাষ্টলৈকে নাথাকেই বাদুলিয়ে খায় বেলেগ কিবা খাই পেলাই খাওঁ বাৰু তথাপিতো দুই এটা বাকী ডাঙৰ লিচুডাল এইডাল লাগিছে একদম বহুত সেৰেঙা যিমান ফুলিছিলে সেই হিচাপে মানে নৰলে অলপ দুই এটা আপোনালোকক দেখাই দিছোঁ আমাৰ বাৰীৰ আগত মানে ফুলোতে দেখাইছিলোঁ যে এতিয়া সেইকাৰণে কেনেকুৱা কি আছে আকৌ ৰং ধৰিলে মই দেখাম ভাল লাগে নিজৰ ঘৰতে থাকিলে খোৱা নোখোৱাটো পিছৰ কথা কিন্তু মানে চাই বহুতেই ভাল লাগে তাৰ শাকনি বাৰীখন দেখাই দিম দেই আপোনালোকক চাব এইফালে আছে ইয়াত তিয়ঁহ লাগি আছে চাওক এইয়া তিয়ঁহ দেখিছেনে লাগিছে এইফালে লাগিছে আৰু এইফালে এয়া ডাঙৰ হৈছে বাৰু বেছি ডাঙৰ নহয় আজিকালি সৰুৱে হয় তিয়ঁহবিলাক আৰু এইফালে লাগি আছে জিকা সেইটো দেখিছেনে এইয়া জিকা লাগিছে তাৰপিছত এইফালে লাগি আছে এইয়া জিকা চাওক এইকেইটা জিকা আৰু এইফালে আছে লেচেৰা মাহ মই দেখাই দিম আপোনালোকক এইফালে আছে জিকা লাগি আছে আৰু লেচেৰা মাহ কিমান ডাঙৰ হৈছে চাব দেই দেখাই দিম এই দেখিছেনে কিমান দীঘল হৈছে এডাল চাওকচোন বহুত দীঘল হৈছে লেচেৰা মাহ কিছুমানে দাংবডি বুলি কয় দেই এয়া একেই ওপৰলৈকে লাগি আছে আৰু এইফালেহে লাগি আছে জিকা সেইটো আৰু এইফালে আছে ভাতকেৰেলা এডাল ভাতকেৰেলা ধুনীয়া সৰু মানিমুনি দেখিছেনে সৰু মানিমুনি গজিছে এইফালে এওঁ জীয়াই থৈছে বেদনা বুলি কয় যে বেদনা পুলি 5টামান এটা পুখুৰী পাৰত আছে ডাঙৰ হৈছে এবাৰ ফুলিছিলে ৰয়নে নৰয় নাজানো বাৰু আৰু এইকেইটা বেদনা পুলি আৰু এইবিলাক চব সৰু ফুটুৰীয়া গজি আছে দেখিছেনে আমাৰ ঘৰৰ এডাল হ'ল কাজু বাদাম এই কাজু বাদাম লাগিছে এবাৰ ৰয়নে নৰয় বাৰু নাজানো দেই মই দেখাই দিম বাৰু এটা এইটো দেখিছেনে এইটো এটা ৰৈছে এইটো চাওক এইটো কাজু বাদাম
এতিয়া আৰু ফুলি আছে, কিমান ৰয় বাৰু নাজানো, যদি ৰয় আপোনালোকক দেখাম, বহুত ভাল লাগে কাজু বাদাম। এয়া আমাৰ ঘৰৰ ভাতকেৰেলা চাওক, ইয়াত তিয়ঁহো আনি থৈছে, এইটো ঘৰৰ তিয়ঁহ আনি পেলাই এদিন মানে থৈ দিলে দেখিছেনে ৰঙা নিচিনা হৈ যায়। আৰু এইটো আনিছে আৰু ধুনীয়া সৰু সৰু হৈ আছে বাৰু, কুটি খাম। আৰু ঘৰৰ চব্জি যিহেতুকে আমাৰ সাৰ নিদিয়া, গতিকে ফ্ৰেছ এতিয়া ওলাই থাকিব, আপোনালোকে দেখা পাই থাকিব। আজি পঁইতা ভাত খাম গৰমত, মই পঁইতা ভাত খাই ভাল পাওঁ। এইফালে লৈছোঁ ঘৰৰ ভাতকেৰেলা আলু, আৰু এইফালে লৈছোঁ বুট ভাজিম। আৰু এয়া নদীৰ মাছ আছিলে, কালি খালোঁ বাৰু, ভিডিঅ' নকৰিলোঁ। পাভ মাছ আৰু টেঙৰা মাছ, সেয়া ভাজিম। আৰু এতিয়া সেইকেইটা কেঁচাই কেঁচাই খাই আছোঁ, মগু নাৰিকল ঘৰৰ। এইফালে চাওক, মই পঁইতা ভাত বনালোঁ। এয়া চাওক কিমান ধুনীয়াকৈ বনাই লৈছোঁ এয়া পঁইতা ভাত। ৰাতি মানে ভাত বনাই ধুনীয়াকৈ চাফাকৈ দি থ'ব লাগিব, টেঙা নোহোৱাকৈ, তাত পানী ঢালি এইটো ভাতটো বনাইছোঁ। আৰু এই ভাতটোত বহুত ভিটামিন থাকে, জানেই আপোনালোকে, আজিকালি সকলোখিনি পোৱাই যায় নেটত, গুগলত চাৰ্চ কৰিলে। আৰু এইফালে ভাতকেৰেলা ঘৰৰ, আলু মানে চব্জি কৰিলোঁ। আৰু এইফালে আছে এয়া মই বনোৱা বেহুৱা বা খাৰলি। এইফালে এওঁ নদীৰ মাছ পোৱা পাভ আৰু টিঙৰা মাছ ভাজা। এইফালে নেমু, পিঁয়াজ আৰু নিমখ, আৰু এইফালে বুট ভাজা। এতিয়া এনেকৈ লৈছোঁ, দুইজনে এতিয়া ধুনীয়াকৈ খাই লওঁ। আৰু পানী দিয়া ভাতত, পঁইতা ভাতত মানে মিঠাতেল যদি নিদিয়েতো নহ'ব, আৰু এইটো ঘৰৰ মিঠাতেল, আৰু মিঠাতেল দিলেহে ভাল লাগে। আৰু ইয়াত নেমু চেপি আপোনালোকে খায়নে নাখায় জনাবচোন। খোৱা বোৱা বাৰু নেদেখাওঁ দেই, মই ইয়াত নেমু চেপি খালেহে মানে মই বেছি ভাল পাওঁ। আৰু আমি পঁইতা ভাত খালোঁ বাৰু, আপোনালোকক পঁইতা ভাত খোৱাখিনি নেদেখালোঁ। আৰু 12 ঘণ্টা ৰাতিয়ে যিখিনি নেকি ভাত আমি মানে পিছদিনাখনলৈকে পানী দি থৈ দিওঁ, ভাতকেইটা অৱশ্যে গৰমে গৰমে পানী দিব নালাগে, অলপ ঠাণ্ডা কৰি পানী দিব লাগে। গৰমে গৰমে পানী দিলে ভাতটো বেয়া হয়, আৰু অলপ ঠাণ্ডা কৰি, ঠাণ্ডা হ'বই দিব লাগে। ঠাণ্ডা কৰি 12 ঘণ্টা যেতিয়া পিছদিনাখনলৈ পচাই থোৱা যায় সেই ভাতকেইটাত মানে সাধাৰণ ভাতত যিমানখিনি নিউট্ৰিশ্যন থাকে তাতকৈ বহুত গুণে মানে নিউট্ৰিশ্যন পোৱা যায়। গতিকে তেনেকৈ আমাৰ আগত চাওক, যিসকল নেকি আমাৰ ধৰক কৃষকে হাল বায়, পথাৰত যায়, আগতে প্ৰায় ভাতেই মানে তেনেকৈ পানী দি থোৱা যায়, আৰু পথাৰৰ পৰা আহি সেয়া ভাত খায়হি। গতিকে তেওঁলোকৰ শক্তিও কিমান বেছি আছিল আপোনালোকে ভাবকচোন। ভীমকলৰ পৰা আদি কৰি, আমাৰ এতিয়া আজিকালিতো ভীমকল খোৱাই নাযায়, গতিকে আগৰ দিনত মানুহৰ বেমাৰ আজাৰো কম আছিলে। আজিকালি বেমাৰ আজাৰ আপোনালোকে দেখিছে নহয় কিমান হয়, নিজেও বুজি পাইছোঁ বাৰু, বহুত বেমাৰ আজাৰ হৈ থকা হৈছে। আৰু এই যিটো নেকি পচাই থোৱা যায় ভাতটো, সেই ভাতটোত আমাৰ বহুত প্ৰচুৰ পৰিমাণে আইৰণ, মেগনেছিয়াম, পটাছিয়াম বহুত পৰিমাণে পোৱা যায়। গতিকে পেটৰ কিবা প্ৰব্লেম থাকিলেও আমি আগতে কি মানে পেটটো কিবা সাত পৰি যোৱা নিচিনা পাওঁ। এতিয়াও মই কিন্তু মাজে মাজে খাই থাকোঁ দেই। সাধাৰণতে আমাৰ মিষ্টাৰে যেনিবা মানে ঠাণ্ডা ভাত, পঁইতা ভাতটো মোক খাব নিদিয়া হ'ল, মোৰ মাজে মাজে অলপ জ্বৰ ঘূৰঘূৰকৈ আহি থাকে কাৰণে। আৰু কিহৰ কাৰণে হৈছিল, মই ডক্টৰক দেখাই মেডিচিনো খালোঁ, কিন্তু বৰ্তমান মই ভাল পালোঁ কাৰণে মই এতিয়া মাজে মাজে পঁইতা ভাতটো খাই থাকোঁ। আৰু পঁইতা ভাতটো খালে আপোনালোকে চাবচোন, যিসকলে খাব পাৰে আৰু পেটটো ঠাণ্ডা পৰি থাকে গৰমত, আৰু বহুত পৰিমাণে মানে ভিটামিন পোৱা যায়। আৰু সেইকাৰণে হয়তো আগৰ মানুহে আমাৰ ৰাতিপুৱা সময়ত বেলেগ একো জা জলপান নাখায়, পঁইতা ভাতেই খাইছিলে। আৰু আজি আমি ঘৰত খোৱাৰ কাৰণে আপোনালোকলৈকো মই পঁইতা ভাতৰ ৰেচিপিটো আগবঢ়ালোঁ। আৰু সকলোৱে খায় বাৰু, সকলোখিনি আপোনালোকলৈ আগবঢ়াওঁ তেনেকৈ। এতিয়া আপোনালোকৰ ওচৰৰ পৰা বিদায় লওঁ বুলি ভাবিছোঁ। সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱেই যেতিয়া, আগততো সকলোখিনি শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, যিহেতুকে মোৰ চেনেল নাছিলে। এতিয়া মোৰ চেনেল হ'ল কাৰণে মই আপোনালোকক কিবা বনোৱাৰ লগতে আজি পঁইতা ভাত খোৱাটো আপোনালোকক দেখালোঁ। মিষ্টাৰে বহুত দিনৰ পৰাই কৈ আছিল যে পঁইতা ভাত খাম দেই, তুমি থবাচোন, গতিকে আজি খালোঁ তেনেদৰে। আৰু আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এটা ভাল কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকেও যিসকলে নেকি পঁইতা ভাত খাই ভাল পায়, হয়তো দেখি চাগে আপোনালোকেও খাবলৈ মন গৈছে, আৰু আপোনালোকেও খাবচোন কেতিয়াবা। সদায়তো খাব নোৱাৰি বাৰু, এদিন দুদিন খালে গৰমত বহুত ভাল লাগে। আৰু আপোনালোকে সুস্থ থাকক, সদায় নিজৰ হেল্থৰ কেয়াৰ ল'ব, নিজৰ স্কিনৰ কেয়াৰ ল'ব, সকলোখিনি ধৰক। আৰু আপোনালোকে ইমান ধুনীয়া ধুনীয়া মোক কমেণ্ট কৰে, ইমান ধুনীয়া ধুনীয়া মৰম দিছে, বহুত দূৰ দূৰণিৰ পৰা মা, বাইদেউ, ভাইটি, ভণ্টি, মোৰ বহুতেই মানে মোক কৈছোঁ নহয়, মোৰ পৰিয়াল বহুত হৈ গৈছে। আৰু মই এতিয়া এনেকুৱা হৈছে মানে ফোনতো মানে ইমানেই ব্যস্ত থাকিবলগীয়া, ফোনো কৰি থাকে, মেছেজ কৰিব লাগে, ফোন কৰা। গতিকে মই যাক যিমানখিনি পাৰোঁ সকলোখিনিলৈকে মই, আৰু আপোনালোকৰ কমেণ্টৰ যিমানখিনি পাৰোঁ সিমানেই মই এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতে যদি কাৰোবাৰ দিয়াৰো অলপ দেৰি হয়, আপোনালোকে নিশ্চয় বেয়া নাপাব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকে মোৰ ঘৰৰ পৰিয়াল বুলি ভাবিছোঁ। আপোনালোকে জানে যে সকলোৱে আমি এতিয়া গৃহিণীয়ে কিমান ব্যস্ত থাকোঁ, গতিকে মই যিমান পাৰোঁ মই সোনকালে দিবলৈ চেষ্টা কৰোঁ, মই এদিনো নাৰাখোঁ। কেতিয়াবা বাই চান্স কিবা অসুবিধাৰ কাৰণে হয়তো মই কাৰোবাক অলপ মোৰ দেৰি হৈ গৈছে দিবলৈ,
আপোনালোকে ভালে থাকক, সুস্থ থাকক। আজি ভিডিঅ'টোৰ পৰা মই বিদায় লওঁ আৰু আপোনালোকৰ কাইলৈ মানে আপোনালোকৰ ওচৰলৈ আৰু বহুত ধুনীয়া এটা মই ভিডিঅ' লৈ আহি আছোঁ। আপোনালোকে চাই থাকিব, কণ্টিনিউ কৰিব আৰু ভাল ভাল ভিডিঅ' পাব বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ।